মৰ্ণিং এভৰিৱান হাই বন্ধুৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকক দেখাই আছোঁ যে কি ডেটটো আছে। চ' মই ষ্টুডিঅ'ত আহি ল'লোঁ, চব চাফ চিকুণ কৰি ল'লোঁ। কৰিলে এতিয়া ক্লাইণ্টক ৰখি আছোঁ। ক্লাইণ্ট আহিলে আপোনালোকক দেখাম বাৰু, ক্লাইণ্টৰ লগত লগ কৰাই দিম। তো ভিডিঅ'টো চাই থাকক। তো এইটো ডিজাইন আজি পৰ্ট্ৰেইট, ইয়াত প্ৰিণ্টটো কৰি ল'লোঁ এইটো। আৰু এয়া ক্লাইণ্ট, মোৰ কাম দেখি থাকো না, কেনে লাগে? ভাল লাগে। ক'ত 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 দেখাওঁ? ইউটিউবত চাই থাকোঁ। ইউটিউবত? ভাল লাগে। আচ্ছা, তো আজি এইটো ডিজাইন কৰিম। আমাৰ ষ্টেনচিল হৈ গ'ল। তো আমাৰ কিছু হ'ল। প্ৰভু ইয়াতে ভিডিঅ'ত দেখাই দিওঁ। আহি গ'ল বন্ধু, আহি গ'ল। আৰু কিহৰ ভিডিঅ' তই ইউটিউব। আৰু এইটো ডিজাইনটো অলমষ্ট ৰেডি হ'ব আৰু বাকী অলপ অলপ শ্বেডিং আছে। তো এইখিনি হ'লে ভালকৈ দেখাই আছোঁ। তো আমাৰ টেটু কমপ্লিট, এইটো ডিজাইন ৰেডি হৈ গ'ল। পেইণ্ট কেনে হৈছে? বেছি হোৱা নাই, অলপ চলপ। আগতে যি বেলেগত আছিলে সেইটোতকৈ কম না বেছি? কম আছে। কম আছে না? তো মানে আজি এটা নতুন বস্তু ইউজ কৰিছোঁ। চ' এইটোত মানে পেইণ্ট কম হয় বুলি শুনিছোঁ তাৰমানে। চ' আজি ক্লাইণ্টৰ তাতে এপ্লাই কৰিছোঁ সেইটো। তেতিয়া এইটো চাওক দেখাই আছোঁ। তো এইটো টেটু মোৰ পৰা যিমান পাৰি মই দিছোঁ একদম বেষ্ট। যোনটো ৰেফাৰেঞ্চ ইমেজটো দেখাই আছোঁ ৰ'ব। এইটো চাই লওক কেনেকুৱা হৈছে অভাৰঅল। তো কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট বক্সত ক'ব। এইটো কেনে লাগছে? পচন্দ হৈছে না ডিজাইন? এক নম্বৰ। দিয়া বাৰু, ঠিক আছে। তো এতিয়া ক্লাইণ্ট গ'ল। আপোনালোকে দেখিলে টেটুটো কেনেকুৱা হৈছে। মই যিমান পাৰোঁ ডিটেইলিং দিবলৈ ট্ৰাই কৰিছোঁ টেটুটোত। চ' আপোনালোকে কমেণ্ট বক্সত কওক কেনেকুৱা লাগিছে। আৰু মাজতে মোৰ কিছুমান লগো আহিল আৰু মানে পুৰণা ক্লাইণ্টো আহিছিল মোৰ। চ' মই পিছতহে গম পালোঁ যে মোৰ মানে ক্লাইণ্টে আছিল। চ' টেটুখিনি গোটেইখিনি কৰিলোঁ। এতিয়া একবাৰ ঘৰত যাওঁ। আৰু এক জেগাত যাব লগা আছিল কিন্তু যোৱা নহ'ব তাত। মষ্ট ইম্পৰ্টেণ্ট কথা কি, মানে যোনটো ক্ৰীম মই কৈছিলোঁ পেইনলেছ ক্ৰীম, পেইন সঁচাকৈ কিজানি কম হয়। কিয়নো ফেচ টেটু তাত বহুত কাম থাকে। মই যিমানখিনি এতিয়ালৈকে বৰ্তমানলৈকে কৰিলোঁ ফেচ টেটু, মানে লাষ্টলৈকে তাৰমানে ক্লাইণ্টে যিমানে যি নহওক অলপ মানে পেইন ফিল কৰে। কিন্তু আজি যিটো টেটুত কৰিছোঁ তাৰমানে ক্লাইণ্টৰ মুখত অলপো পেইনৰ মানে সেই নাই। পেইন ক্লাইণ্টেও কৈছে বহুত কম পাই আছে। চ' বস্তুটো ভালে কিজানি। চ' মানে পেইনটো আৰু মানে টেটুটো কৰিও মানে বহুত বঢ়িয়া লাগিছে এই ক্ৰীমটো দি। চ' আপোনালোকে কোনোবাই যদি ভয় খাই আছে টেটু কৰিলে যে পেইন কৰিব কিবা কৰিব, চ' এতিয়া ভয় খোৱাৰ কোনো টেনশ্যন নাই। পেইন বহুত কম হয় বস্তুটোদি। চ' কোনোবাই যদি আহিব খোজে বিন্দাছ আহি যাব পাৰে। চ' লগ পাই আছোঁ ৰ'ব অলপ পিছত। তো ফ্ৰেণ্ডছ, এতিয়া মই ঘৰত ভাত চাত খাই আহিলোঁ। তো এতিয়া ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে মই আৰু মোবাইলটো হাতত লৈছোঁ। নিউ ইয়েৰ অফাৰটো বাৰু শেষ মোৰ। 20 তাৰিখলৈকে বঢ়াই দিয়া হৈছিল নিউ ইয়েৰ অফাৰ। এনেই 15 তাৰিখলৈকে আছিল, 20 তাৰিখলৈকে বঢ়াই দিয়া আছিল। চ' এতিয়া নিউ ইয়েৰ অফাৰ ফিনিছ। অফাৰ ফিনিছ হ'লেও মই প্ৰাইচবিলাক বাৰু কমেই ৰাখিছোঁ যিমান পাৰি। তো কোনোবাই যদি আহে বিন্দাছ কল কৰি আহিব পাৰে। আৰু যদি কোনোবাই ছানডেৰ কাৰণে এপইণ্টমেণ্ট ল'ব খোজে তেনেহ'লে এডভান্স ফোন কৰি এপইণ্টমেণ্ট লৈ থ'ব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিতে কৰি আছোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো আজিলৈ বাই বাই, থেংক ইউ।